ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পাঠ্যপুথিৰ ত্ৰিভুজ পাঠটোৰ কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। ত্ৰিভুজৰ বিষয়ে ইতিমধ্যে আমি তলৰ ক্লাছবোৰত বিভিন্ন ধৰণে পঢ়ি আহিছোঁ। ত্ৰিভুজ কাক বোলে, ত্ৰিভুজ কেই প্ৰকাৰ, বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজৰ বিষয়ে আমি ইতিমধ্যে তলৰ ক্লাছসমূহত পঢ়ি আহিছোঁ। আমি ইয়াত পঢ়িব লাগিব সদৃশ চিত্ৰ। সদৃশ চিত্ৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। তাৰ ভিতৰত এই পাঠটোত কেৱল সদৃশ ত্ৰিভুজৰ বিষয়েহে আলোচনা কৰা হ'ব। কিন্তু সদৃশ ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে সদৃশ চিত্ৰনো কোনবোৰ, সেই কথাখিনি আমি জানিব লাগিব। যিবোৰ চিত্ৰৰ আকৃতি একেই কিন্তু আকাৰ বেলেগ বেলেগ, আকৃতি একেই হ'ব কিন্তু আকাৰ বেলেগ বেলেগ হ'ব, সেইবোৰ চিত্ৰকে সদৃশ চিত্ৰ বুলি কয়। মই ইয়াত দুটা ত্ৰিভুজ আঁকিছো। এই ত্ৰিভুজ দুটা, এটা ত্ৰিভুজ হ'ল ABC, আনটো হ'ল PQR। এই চিত্ৰ দুটা একেই আকৃতি হয়। কি আকৃতি? ত্ৰিভুজ আকৃতি, কিন্তু দুইটাৰ আকাৰ বেলেগ বেলেগ। অৰ্থাৎ এইটো সৰু ত্ৰিভুজ, এইটো ডাঙৰ ত্ৰিভুজ। গতিকে দুইটাৰ আকাৰ বেলেগ বেলেগ হলেও আকৃতি কিন্তু একেই, ত্ৰিভুজ আকৃতি। গতিকে এই চিত্ৰ দুটা হ'ব সদৃশ চিত্ৰ। ঠিক সেইদৰে তলত দুটা মই বৃত্ত আঁকিছো। এইটো এটা বৃত্ত, এইটো এটা বৃত্ত। এই বৃত্তটো সৰু বৃত্ত, এই বৃত্তটো ডাঙৰ বৃত্ত। সৰু ডাঙৰ হলেও দুইটাৰ আকাৰ বেলেগ বেলেগ হয়, কিন্তু আকৃতি একেই, বৃত্তাকাৰ। বৃত্তাকাৰ দুইটাই গোলাকাৰ, গতিকে দুইটা চিত্ৰ সদৃশ চিত্ৰ। সেইদৰে এইটো এটা বৰ্গক্ষেত্ৰ, এইটো এটা বৰ্গক্ষেত্ৰ। এই বৰ্গ আৰু এই বৰ্গ দুইটাই বৰ্গাকাৰ হয়, অৰ্থাৎ আকৃতি একেই কিন্তু আকাৰ বেলেগ বেলেগ। এইটো সৰু, এইটো ডাঙৰ হলেও এই চিত্ৰ দুটা হ'ব সদৃশ চিত্ৰ। এনেকুৱা যিবোৰ চিত্ৰৰ আকাৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু আকৃতি একে হ'ব লাগিব, সেইবোৰক সদৃশ চিত্ৰ বুলি কয়। সাধাৰণতে কিছুমান চিত্ৰ সদায় সদৃশ হয়। যেনে এবিধ হ'ল সমবাহু ত্ৰিভুজ। যিমান সমবাহু ত্ৰিভুজ আছে সকলোৱে সদৃশ হ'ব। আমি যেনেকেই নাকো কিয় সমবাহু ত্ৰিভুজবোৰ সদৃশ হ'বই। বৃত্তবিলাক সদায় সদৃশ, কাৰণ বৃত্তবোৰ সৰু হলেও ডাঙৰ হলেও প্ৰতিটো বৃত্তই গোলাকাৰ বৃত্ত, গোলাকৃতিৰ। আৰু সেইদৰে বৰ্গসমূহ সদায় সদৃশ হ'ব। এইটো হ'ল সদৃশ চিত্ৰৰ। ইয়াৰ পিছত আমি আহিম ত্ৰিভুজ দুটা সদৃশ, দুটা ত্ৰিভুজৰ সদৃশতাৰ বিষয়। সদৃশ ত্ৰিভুজ। আমি আগতে অধ্যয়ন কৰিছিলো ত্ৰিভুজৰ সৰ্বাংগ সমতা। সৰ্বাংগ সমতা, সৰ্বাংগ সমতাটো আমি এনেকৈ লিখিছিলো, ত্ৰিভুজ ABC যদি ত্ৰিভুজ PQR সৰ্বাংগ সম হয়, তেতিয়া আমি এই চিহ্নটো প্ৰকাশ কৰিছিলো, ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ PQR। কিন্তু এই সৰ্বাংগ সম আৰু সদৃশ দুটাৰ মাজত অলপ কিছু কিছু পাৰ্থক্য দেখা যায়। পাৰ্থক্যটো হ'ল এনেকুৱা যে সকলোবোৰ সৰ্বাংগ সমত্ৰিভুজ সদৃশ হ'ব পাৰে, কিন্তু সদৃশ ত্ৰিভুজ সকলোৱে সৰ্বাংগ সম নহ'বও পাৰে। অৰ্থাৎ যদি দুটা ত্ৰিভুজ সৰ্বাংগ সম হয়, এই দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম হয়, সিহঁত সদৃশও হ'ব পাৰে। কিন্তু যদি দুটা ত্ৰিভুজ সদৃশ বুলি আমি জানো, কিন্তু সিহঁত সৰ্বাংগ সম নহ'বও পাৰে। সেইটোৱে হ'ল সৰ্বাংগ সম আৰু সদৃশৰ মাজত ৰিলেশ্যন বা সম্বন্ধ বা পাৰ্থক্য তাতে উলিয়াব পাৰি। এতিয়া দুটা ত্ৰিভুজ নাইবা বহুভুজ, আমি ত্ৰিভুজৰ বিষয়ে ইয়াত গুৰুত্ব দিব লাগিব, কাৰণ এই চেপ্টাৰটো আমি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হ'ব। দুটা ত্ৰিভুজ কেতিয়া সদৃশ হ'ব? কেতিয়া সদৃশ হ'ব? এই দুটা ত্ৰিভুজ যদি সদৃশ হ'ব লাগে, প্ৰথম কথা হ'ল সিহঁতৰ অনুলগ্ন বাহুবোৰ সমানুপাতিক হ'ব লাগিব, বা অনুৰূপ বাহুবোৰ সমানুপাতিক।
দ্বিতীয় চৰ্তটো হ'ল অনুৰূপ কোণবোৰ সমমান। অনুৰূপ কোণবোৰ সমমান। অনুৰূপ বাহুবোৰ সমানুপাতিক, অৰ্থাৎ যদি আমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQৰ ক্ষেত্ৰত চাওঁ, ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ ক্ষেত্ৰত যদি AB বাহুটো PQৰ লগত, BC বাহুটো QRৰ লগত আৰু AC বাহুটো PR ৰ লগত, AB লগত PQ, BC লগত QR, AC লগত PR যদি সমানুপাতিক হয়, তেতিয়া এই ত্ৰিভুজ দুটাক সদৃশ বুলি ক'ব। অৰ্থাৎ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR বুলি কোৱা হ'ব। সেইদৰে দ্বিতীয় চৰ্ত মতে যদি অনুৰূপ কোণবোৰ সমান হয়, অনুৰূপ কোণবোৰ মানে যদি A কোণৰ সমান B কোণ, A কোণৰ সমান P কোণ হয়, B কোণৰ সমান Q কোণ হয়, C কোণৰ সমান R কোণ হয়, তেন্তে এই ত্ৰিভুজ দুটা সদৃশ হ'ব। ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। অৰ্থাৎ এই দুটা চৰ্তত দুটা ত্ৰিভুজ নাইবা আন বহুভুজ, ত্ৰিভুজৰ বাহিৰেও আন বহুভুজ বিলাক যদি সদৃশ হ'ব লাগে, তেন্তে এই দুটা চৰ্ত হ'ব লাগিব। অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগিব আৰু অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। হ'লে আমি দুটা ত্ৰিভুজক বা দুটা বহুভুজ, যিকোনো বহুভুজ, তিনিটাতকৈ বেছি বাহু থকা বহুভুজক আমি সদৃশ বুলি ক'ব পাৰোঁ। আজিৰ এই ক্লাছটোত ইমানতে। ইয়াৰ পিছত আমি সদৃশ ত্ৰিভুজৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।